কি কম আৰু কি যে হৈছে তাৰে বোলে প্ৰেম চলি আছে মই নাকত বৰাণ্ডা খাতে নিদিবা আৰু চিনি চিনি তাৰ কাৰণে চেষ্টা আপোনালোক সকলোকে আমাৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ বহুতে কৈ আছিলে ব্লগ মিছ কৰি আছে সেইটো কাৰণে আজি ৰাতিপুৱাই ভাবিছোঁ টোপনিৰ পৰা উঠিয়ে যে ব্লগ শ্বুট কৰিম সেইটো কাৰণে মানে উঠিয়ে কেমেৰা লৈছোঁ হাতত ইপিনে চুলিৰ অৱস্থা দেখিছেনে চুলিখিনি ফলিয়াই নাই উঠিয়ে মানে আহি গ'লোঁ আপোনালোকৰ লগত কথা পাতিব বহুদিন লং ব্লগ দিয়া নাই জানো আপোনালোকে সকলোৱে মিছ কৰি আছে আৰু এইপিনে মিতুৱে কি কৰি আছে দেখাই দিওঁ এবাৰ সদায় মিতুক কিটচেনটো দেখা পাব বেলেগ ক'তো নেদেখে ৰায়কো দেখাই দিওঁ ৰায়ে কি কৰি আছে ৰায়া আছে শুই গোটেই ৰাতি মানে নুশুৱা বুলিয়ে ক'ব পাৰি গোটেই ৰাতি শুৱা নাযায় মানে কি ক'ম আৰু কি যে হৈছে এইকেইদিন মানে ৰুটিনখন গম নাপাওঁ ৰাতিপুৱা মই শুইছোঁ 5:30 গোটেই ৰাতি শুৱা নাই মই মাত্ৰ 1 ঘণ্টা মাজত লেপ লৈছিলোঁ মাজত তাৰপিছত 5:30 লৈছোঁ কি কৰা এইপিনে মিকে কি কৰি আছে দেখাই দিওঁ আহি গ'ল গাইজ এইখন কি অৰ্ডাৰ কৰিছিলোঁ জানেনে দেখাই দি আছোঁ এইখন হ'ল আমাৰ বেডত পাৰাৰ কাৰণে কি কয় এখন বেড প্ৰটেক্টৰ বুলি কয় মেট্ৰেছ প্ৰটেক্টৰ বুলি কয় নহয় মেট্ৰেছ প্ৰটেক্টৰ দিছোঁ কাৰণ কিয় ৰায়াই চুচু দি একেবাৰে মেট্ৰেছৰ অৱস্থা নাইকিয়া কৰি পেলাইছে চাওঁ কেনেকুৱা কোৱালিটিটো কেনেকুৱা হয় বেয়া নহয় যেন লাগিছে পাৰাৰ পিছত গম পাম কেনেকুৱা হয় নে গৰমে পাওঁ নে কি পাওঁ পাৰাৰ পিছত গম পাওঁ আৰু এইখন নহ'লে অৱস্থা বেয়া হৈ যাব ৰেইনকোট নহয় তুমি ভয় যদি ৰাতি এনেকৈ আহা পূৰা ভয় খাম চিৰিয়াছলি গাইজ দেখিছে ভয় খাব লাগিছে নাযাওঁ এনেকৈ তোমাক চোৱা নিজকে এনেকৈ চাই এক্সাইটেড ধুব লাগিব ৰ'বা আগতে পাৰি চাম যদিহে হাতে কাৰণ বেগখন আমাৰ ডাঙৰ নবহো চাম কিমান ডাঙৰ ধৰা দিবতো লাগে এবাৰ ধুই দিয়াচোন অকণমান চাৰ্ফে ধুই দিয়া হা Yeah, you can give those also. এইখন দিয়া এবাৰ ধুই পিনে ইউজ কৰাটো ভাল হ'ব চ' মেট্ৰেছখনৰ মানে কাভাৰটো কেনেকুৱা হয় আপডেটটো জনাম বাৰু সেইপিনে মিটু যাব ওলাইছে আৰু মই লৈ আহিছোঁ পানী লৈ আহিছোঁ দিব ইয়াতে নৰসিংহৰ গছত দেখিছে আপোনালোকে নৰসিংহডাল এতিয়া মানে আগতকৈ বহুত ভাল হৈ আহিছে মৰি গৈছিল মাজতে এতিয়া বহাগৰ মাহ যিহেতু পৰিলে পানী আৰু নেমুডাল দেখিছেনে নেমুডাল ইমান ধুনীয়াকৈ এতিয়া পাত আহিছে নেমুডাল আচলতে মানে গোল নেমুৰ গছ আছিল কিন্তু কি কম ন অৱস্থা 2 বছৰ ঠিক আছে তুমি যোৱা তেতিয়াহ'লে ওয়ালাইকুম আসসালাম যা কিয় বা নাজানো কিবা এটা মানে ভাল লাগি যায় যেতিয়াই গছখিনিত পানী দিওঁ একদম মনটো ভাল লাগি যায় আৰু এইটো মানে সৰুতে হেবিট আছিল মোৰ সৰুতে মই মানে ঘৰত থাকোঁতে বহুত ফুল ৰুইছিলোঁ বহুত মানে ফুলত পানী দিছিলোঁ সেই হেবিটটো এতিয়াও আছে বহুত ভাল লাগে মনটো এইবিলাক কাম কৰিব পাৰিলে কিটচেনত অলপ কাম বাকী আছে চ' ৰায়া উঠাৰ আগতে এইখিনি কাম কৰি লওঁ মানে গাখীৰটো বইল কৰিব আছোঁ আৰু এইপিনে আজি মিতুৱে এইখন চব্জি বনাইছে আৰু এটা বস্তু বনাইছে দেখাই আছোঁ মই ভাল পাওঁ কাৰণে এয়া বিলাহীৰ টপটো ৰায়া উঠিছে এয়া উঠি গ'ল কান্দিছে কোনোবা মামা আহিছে বাবা মামা আহিছে এইটো আহিছে দেই
আহিছেনে অঁ আহিছে নাথাকে আৰু এতিয়া বহুত টাইম হৈ গ'ল বহুত টাইমেই মানে আজি শুইছে কেতিয়াৰ পৰা এতিয়া 3টাই বাজে লাহে লাহে এইটো মাম্মা 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 ভুল লাগিছিলে তোর ভুল লগা নিজে ভুল লগা নাই তোমার ভুল লগা তুমি যে ইমান দিন শুইছা মই যে অকলে আছো তুমি গম পাইছানে নাই তুমি গম পাইছা বাবা কিবা আছে চলো এয়া ৰায়াক লগ কৰিব কোন আহিছে আমি দেখাই দিম চলো ৰায়াক লগ কৰিব ৰায়াৰ এই দুটা নতুন ফ্ৰেণ্ড হৈছে ইহঁতে ৰায়াক লগ কৰিব সদায় আহে ৰাতিপুৱা ন আহাচোন পাপা চাউল দিছেনে চাওঁ তোমাৰ ফূৰ্তি লাগি গৈছে অঁ খাই দিলোঁ চাউল চলো আমি চাউল আনি দিম দেই পাপাই চাউল দিছিলে সিহঁতে খাই দিছে চলো আমি চাউল দিম দেই চৰাইকজন ৰখি আছে নহয় আমাক চোৱা তোমাৰ ফ্ৰেণ্ডকেইটা ৰখি আছে তোমাৰ ভয় খাই গুচিয়ে গ'ল দেখিছা আকৌ আহি যাব দেই দিয়াৰ লগে লগে গুচিয়ে গ'ল ভয় খাইছে ৰায়া বাবলৈ লাগি দেখাই আছে আপোনালোকক কেমেৰাটো দিয়াৰ লগে লগে আহি এয়া হৈ গ'ল গাইজ ৰায়াৰ স্পঞ্জ বাথ এতিয়া তাইক ফিট কৰাই খুৱাই থ'ম আজি ভাগ্য ভাল মিটু নাছিল কাৰণে কান্দা নাই আজিকালি মিটু থাকিলে বহুত কান্দে মানে এতিয়া তাই গম পোৱা হৈ গৈছে মোক কোনে মৰম কৰে আৰু কাৰ আগত মই কান্দিব পাৰোঁ আৰু মিটুৰ আগত বহুত কান্দে সেইকাৰণে হাঁহি আছে তুমি কিয় হাঁহি আছা কি বুজি আছা হাজান কি বুজি আছা দুগু কি বুজি আছা তুমি তাক এতিয়া খুৱাই থ'ব লাগিব ৰায়া খুৱাই থ'লোঁ বহুত কষ্ট কৰি আজি খুৱাই থোৱা বুলি ক'ব পাৰি তাই কিয় বা টোপনিটো মানে যাব খোজা নাছিল কিবা কৈ গ'ল তাৰপিছত মই ভাবিলোঁ অকণমান ফ্ৰুটছ খাওঁ অকণমান মানে ইয়াতে বহুত বেছি আছে গোটেই নাখাওঁ অলপ খাম মিতুৱে মানে যাওঁতে এইখিনি মোক ৰেডি কৰি দি গৈছিল দুপৰীয়াই কিন্তু খাব লৈছোঁ 5:30 দিনটোত সময় মিলাব নোৱাৰি আপোনালোকে জানে বেবী হোৱাৰ পিছত মানে খোৱা টাইমৰ একো মানে ডিচিপ্লিন নাথাকে কেতিয়া কি খাওঁ একো হিচাপ নাই উপায় নাই এতিয়া কাটি থৈ গৈছে নাখালেও নহ'ব ইপিনে মোৰ বডিটো ইমান ডিহাইড্ৰেশ্যন ফিল কৰি আছোঁ নাজানো কিয় বা নাজানো মানে পানীও কমকৈ খাওঁ সেইটো কাৰণে আচলতে পানী আগতে বহুত খাইছিলোঁ এতিয়া পানী বহুত কমি গৈ আছে লাহে লাহে পানীৰ পৰিমাণটো বঢ়াব লাগিব গাইজ এতিয়া ৰায়া টোপনিৰ পৰা উঠিলে উঠাৰ পিছত আহি গ'লোঁ ৰায়াৰ ওচৰত এইটো ইমান শান্ত সুস্থ মহাদুষ্ট আমাৰ ইমান ধুনীয়াকৈ আছিল দেখিছেনে কিন্তু ইমান ধুনীয়াকৈ নাছিল বহুত উৎপাত কৰি আছিল গোটেই টি চাৰ্টটো দাঙি আনি মুখত ইয়াতে গোটেই মুখখন দেখা পোৱা নাই আৰু কান্দে দিয়া মানে খালী কাপোৰ খায় আৰু কাপোৰ খাব দিব লাগে এয়া দেখিছেনে ৰায়া মোৰ টি চাৰ্টটোত ধৰি আছে ধৰি আছে বেলেগ কাৰণ নহয় খোৱাৰ কাৰণে চেষ্টা খোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ তাই তুমি কাপোৰ খাব চেষ্টা কৰি আছা ন বাবা তুমি কিয় ইমান বদমাছ হৈছা কোৱাচোন তুমি নিজৰ কাপোৰো খাই আছা মাম্মাৰ কাপোৰো খাই আছা খালি কাপোৰ খাই থাকা কিয় কোৱাচোন মোক লাগে কিয় কাপোৰ খোৱা তুমি দুগু তুমি ইমান কাপোৰ খোৱা হজান তুমি ইমান কাপোৰ খোৱা হা তুমি ইমান অ'কে খং উঠি গ'ল দেই খং উঠি গৈছে এয়া দেখিছে আৰু মুখেৰে বাবুল ওলাই আছে মুখেৰে বাবুল ওলাই আছা তুমি
Oh, bubble ওলাই আছা অ'কে তুমি বাবুলি লোৱা মই কিবা এটা খাই লওঁ দেই মিটু আহি গ'ল হেল্ল' 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 ইউ আৰ ইন লাইভ Oh my god. এনেকৈ কৈছোঁ লাইভ নহয় Okay. and this is called mango mango yes you are excited because it's mango season we will have mango and this is called blueberry we already have blueberry we will have together okay baba yes you are excited I know you love fruits because you are not like papa yes Sini. Oh, don't. Guys, live-ৰ পিছত এয়া আমি আহি গ'লো বেডত এয়া ৰায়া আৰু তাই গোটেই হাতখন সোমাই লৈ পিনে আৰু নিজে এনেকৈ বমিও কৰি দিয়ে ৰায়া আৰু মিতুৰ প্ৰেম চলি আছে বৰ্তমান আৰু মই মাজত যোৱাটো নিষেধ বোলে মোক ওলাই ধৰিছে গাইজ বাহিৰত গাইজ মোক ওলাই ধৰিছে বেলেগকৈ সিহঁতৰে বোলে প্ৰেম চলি আছে মই বোলে কাবাক হাত দি Gini. Kie. Kawa. Bum. Kie. Kita hat kau gitu. Gang. Suara kan lari semua kan? Sorry kan dia cuma lari aja. Apa mau kick mana nakor barang dah kan baru. মাথাটো পেলাই নিদিব ৰ'বা চাবাচোন এয়া মূৰটো পেলাই নিদিয়ে হাৱাত থৈ দিয়ে মোৰ বৰবাদ জাইপাৰটো চেঞ্জ কৰি দিয়া কামুৰিব ইমান মহ আহিছে আচৰিত মই ইমান জল্দি খিৰিকীবোৰ মাৰি থৈ দিওঁ তথাপিও আহে কিবা কৈ ৰায় খুৱাই থ'লোঁ এতিয়া মই কৰিম ভিডিঅ' এডিট আৰু চোৰ তুমি মোৰ দানা খাই আছা এয়া গাইজ দানা বনাইছিলোঁ যে মিতুৱে মনে খাই খতম কৰি দিলে অলপ বাকী আছে দানা খাই ভিডিঅ' এডিট কৰিম এটা পাছ হৈছে এয়া মিতুৱে চাই আছে টিভি মানে মিতু চেহেৰি লৈ টিভি চাই সদায় আৰু মই কালি ব্লগ চাব লাগিব এইটো ব্লগ সেইটো কাৰণে এতিয়া এডিট কৰি আছোঁ ব্লগটো এডিট কৰি শ্বৰ্টছটো ৰেডি কৰি হৈ যাম চ' মই জলদি কামখিনি কৰি লওঁ আৰু ব্লগটো খতম কৰি দিওঁ বুলি ভাবিছোঁ ইয়াতে আৰু ব্লগটো খতম কৰাৰ আগতে মই আজি ছাবস্ক্ৰাইবাৰ কেইজনমানৰ নাম ল'ম মানে বহুদিন ধৰি ছাবস্ক্ৰাইবাৰৰ নাম লোৱা নাই আৰু নাম মেবি কেইটামানৰ মিছ হৈ যাব পাৰে চ' যাৰ মিছ হৈছে প্লিজ আৰু নতুনকৈ এবাৰ কৈ দিব আজিৰ ব্লগটো ইয়াতে খতম কৰি দিওঁ আৰু জল্দি আপোনালোকৰ কাৰণে ডেইলি ব্লগ লৈ আহিব চেষ্টা কৰিম জানো সকলোৱে মিছ কৰি আছে ময়ো মিছ কৰি আছোঁ কিন্তু লৈ আহিব পৰা নাই ডেইলি ব্লগ তাৰে কাৰণে বহুত চৰি আৰু মই জল্দি লৈ আহিম আৰু ব্লগটো খতম হোৱাৰ আগতে মই 3জনী ছাবস্ক্ৰাইবাৰৰ নাম ল'ম এজনীৰ নাম হৈছে মৰমী আৰু এজনীৰ নাম হৈছে নিশিতা আৰু এজনীৰ নাম হৈছে ডেইজি গগৈ তিনিওটাকে মোৰ পৰা হেল্ল' হাই আজি ৰায়াই হাই ক'ব নোৱাৰিলে তাৰে কাৰণে চৰি ৰায়াই টোপনি গৈছে নহ'লে মানে সদায় ৰায়াই ব্লগটো খতম কৰে চ' আজিলৈ ইমানেই আছিল আপোনালোকক আন দি ব্লগত লগ কৰিম বাই